নিপেন লহকৰে আমাৰ অতি আদৰৰ সকলোৰে প্ৰিয় পাত্ৰ উদীয়মান যুৱক প্ৰদীপ লহকৰক বাঁহেৰে কোবাই মৃত্যুৰ মুখলৈ ঠেলি দিয়ে আৰু যোৱা 14 নৱেম্বৰ বুধবাৰে প্ৰদীপ লহকৰৰ মৃত্যু হয়। আমি দিনযোৰা কাৰ্যসূচীৰে আজি ৰাজহুৱা আত্মসত্ব আমি অনুষ্ঠিত কৰিছোঁ। এতিয়া আমি আমাৰ আজিৰ এই হত্যাকাৰী নিপেন লহকৰৰ যি আমি প্ৰতিমূৰ্তি বনাইছোঁ সেই প্ৰতিমূৰ্তিত ৰাজহুৱা হিচাপে আমি কাম কৰিবলৈ ওলাইছোঁ। সেয়ে এই নিপাত যোৱা ধুনীৰে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। নিপেন লহকৰ মুৰ্দাবাদ, নিপেন লহকৰ মুৰ্দাবাদ, নিপেন লহকৰ মুৰ্দাবাদ, নিপেন লহকৰ নিপাত যাওক, নিপেন লহকৰ নিপাত যাওক, নিপাত যাওক, নিপাত যাওক, নিপেন লহকৰ নিপাত যাওক, নিপাত যাওক, নিপাত যাওক, হত্যাকাৰীক ফাঁচি দিয়ক, ফাঁচি দিয়ক, হত্যাকাৰীক ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক, প্ৰদীপ লহকৰ অমৰ হোক, অমৰ হোক, অমৰ হোক, প্ৰদীপ লহকৰ স্বৰ্গত বাস হোক। হোক বা হোক। আমি এতিয়া এই নিপেন লহকৰৰ যোগেন্দ্ৰ চেহেৰা আমি দাহ কৰিবলৈ লৈছোঁ। এয়া মহিলাসকলে কিবা ক'ব। samanta আছে কৃষ্ণ ওট মাথা পুরো না যাওক নিপাত যাওক ফাঁসি দিয়ক ফাঁসি দিয়ক নিপাত যাওক নিপাত যাওক নিপাত যাওক নিপাত যাওক নহব 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 Bravo.